এয়া হৈছে ল'ৰাৰ জীৱন। চাওক এয়া কণ্ডিশ্যন মানে নাহাঁহিব আকৌ দেই কোনো। দিয়া এনেকে হেৰি কৰিব লাগে, তাৰপিছত এনেকে পেলাই দিব লাগে। এইটো হৈছে চৰকাৰে দিয়া এটা সুবিধা। চৰকাৰে সুবিধা নাই দিয়া বুলি মানে নকওঁ, কি কাৰণে, কাৰণ এইবিলাকেই হৈছে চৰকাৰৰ এটা বহুমূলীয়া সুবিধা। আৰু ইয়াতে মানে আমাৰ সংৰক্ষিত কৰি থোৱা আছে মানে পানী চানী। এই মই য'ত আপোনালোকক দেখুৱাইছিলোঁ যে এই চাউল তাউল ধুইছিলোঁ, তাতে পানী সংৰক্ষণ কৰি থোৱা আছে ওচৰতে। গতিকে চৰকাৰৰ সুবিধা আমি লাভ কৰি আছোঁ। চৰকাৰৰ সুবিধা লাভ নাই কৰা বুলি নকওঁ, চৰকাৰৰ সুবিধা আমি বহুমূলীয়া পাই আছোঁ। চৰকাৰে সুবিধাও দিছে আৰু আমি কিছুমান সমস্যাৰো সন্মুখীন হওঁ, একো নাই, কিন্তু আমি সুবিধাও লৈ আছোঁ, বিভিন্ন ধৰণৰ সুবিধা। যি কি নহওক, ব'লক এতিয়া আমি ভিডিঅ'টো একদম সুন্দৰকৈ ষ্টাৰ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে মা যিহেতু গুৱাহাটীলৈ গ'ল, গতিকে মায়ে মানে কি হ'ল, ইয়াতে মানে চাউল থৈ গৈছে, আৰু এতিয়া চাউলটো মানে ধুব লাগিব। চাউলটো ধুই মেলি বনাব লাগিব, আপোনালোকক বনোৱাৰ ভিডিঅ'টো গতিকে দেখুৱাব লাগিব। আপোনালোকে ভিডিঅ'টো চাওক, কি কৰোঁ কি নকৰোঁ। এয়া চাওক, এয়া চাউল থৈ গৈছে পূৰা বিন্দাছ। এতিয়া কেইটামান দেখাত দি দে, বেছি হ'ব নি? দেখা নহয়, কালি ৰাতিপুৱা কালি নহয়, কেলা দেখাত দি দে। একাপ দুকাপ। এবাৰ কি হ'ল, ভাত বনাবলৈ মানে লৈছোঁ আৰু তেতিয়া মানে তুংগুৰিয়া মানে ভাত বনাই, মানে কি ক'ম আৰু, চাউল তাউল মানে এনেকৈ দি দিলোঁ আৰু এনেকৈয়ে বনাই দিছিলোঁ আমি। মানে এনেকুৱা মানে কণ্ডিশ্যন হৈছিলে। যি কি নহওক, মা নাথাকিলে অৱস্থাটো বেলেগ ধৰণৰ হৈ যায়। যি কি নহওক, চাওক আপোনালোকে, হৈ যাব নেকি? ৰাতিপুৱা লাগিব নহয়, 2টিমান দিয়ে মানে কি ক'ম আৰু, ৰাতিপুৱালেও যিহেতু লাগিব, ৰাতিপুৱা 7:30 বজাত কোচিং আছে নাই, গতিকে কিবা এটাতো খাই যাব লাগিব। গতিকে ভাতকে খাই যাম চাগে আৰু। पैसा ही पैसा होगा। মানে আৰু দে হ'ব নাই? হ'ব। মানে আজি কি হ'ল, মাহঁতিও নাই, মাহঁতি গুৱাহাটী গুচি গ'ল। মানে মই আজি আৰু কি কৰিম আৰু, মই এতিয়া ভাত চাত বনাব লাগিব। আপোনালোকে চাওক মই কি কৰোঁ কি নকৰোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকক, কি কৰোঁ কি নকৰোঁ। আজি ধামাকা চাই থাকক, আপোনালোকে চাই থাকক। আমাৰ মানে লাইটাৰ নাই, গতিকে আমি মানে এয়া আমি জুই শলাৰেই আমি গেছটো জ্বলাব লাগিব। এতিয়া জ্বলাই ল'লোঁ। এতিয়া আপোনালোকে চাই থাকক, কি কৰোঁ কি নকৰোঁ। কি কৰি আছ বাৰু কেলা, ভিডিঅ'টো ভালকৈ কৰা নাই, ফটোৱা। এতিয়া পানী গৰম হ'বলৈ দিওঁ অলপ, তাৰপিছত চাউলখিনি দি দিম ইয়াত। এতিয়া সুধি দিওঁ নেকি দে? সেইজনী আকৌ অথনি সেইজনী আমাৰ এজন বিজি মানে খেলত যে দেখিছিলো সেইজনী আকৌ। চাউলটো দি দে আকৌ, কি কৰি আছনো? ডাঙৰ ডাঙৰজনী আকৌ। হেল্ল', এয়া সুধিলো নেকি দে? হে গোটেইখন যদি পাগল দেখিছ নাই? শুনিছ নাই? হেল্ল', ভালকে হাতে কৰ। তই সুধিম নেকি? মই সুধি আছো, মাথাটো বেয়া নকৰিবি। আইতাটো সুধিছে নেকি? এয়া চাচোন তই কেনেকে পৰিছে এইখিনি। হ'ব দে, অথনি তাক ঠিকছে বেজ এটা মাৰিলো। মই ভাত কোনদিনা বনোৱা দিছো। তুমি ভাত ভাল বনোৱা, মানে তোমাৰ বনোৱা অভ্যাস আছে। ভকত মানে খানা বনাম নেকি? খানা বনাব লাগিব।
এয়া আমাৰ পল আজি আমাৰ ঘৰলৈ আহিছে আৰু ইও মোক মানে অলপ হেল্প কৰি দিছে আৰু এয়া আমাৰ কিবা কিবি হৈ আছে আৰু এইবিলাক সেইবিলাক সেইটো মাংসটো পাত দিওঁ নেকি মানে আমাৰ ভাত বনি আছে তাকে এইফালে কেৰাহী পাতি থোৱা আছে গতিকে মানে এতিয়া আমি মাংসটো বনাব লাগিব গতিকে এতিয়া দুইফালে পাতি দিওঁ আৰু এইফালে ভাত বনি আছে আৰু এইফালে মাংসটো পাতিব লাগিব গতিকে এইটো জ্বলাই লওঁ ইয়াৰ পৰা ধোঁৱা ওলাই আছে দেখিছেনে এইটো জ্বলি গৈছিলে মানে আমাৰ ফাইনেলি আমাৰ এতিয়া মাংস বনাব লাগিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এইফালে আমাৰ মাংস আছে আৰু এইফালে আপোনাৰ আলু আছে আৰু এইফালে আছে পিঁয়াজ এতিয়া আমি সুন্দৰকৈ বনাম আৰু সুন্দৰকৈ বনাই খাব লাগিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া আমি বনাম মানে সুন্দৰকৈ আপোনালোকে চাই থাকক এইফালে আমাৰ তেল পকি আছে এতিয়া আমি এইটো পিঁয়াজটো মানে দিম আৰু সেইফালে দেখুৱা আগলৈ সেই দেখুৱা লাইটটো চলে নাই আকৌ এতিয়া দি দিওঁ নেকি বাৰু মছলা চছলা দি দিয়ক মছলা চছলা চাটখন লৈ আছে নহয় দি দিয়ক এতিয়া আহিব আলুবোৰ দিম নেকি এতিয়া নহয় কি দিয়ে মাংস দিয়ে নে আলু দিয়ে এতিয়া আমি মাংসটো দি দিম দেখো জংঘলী বনাইছে খাব লাগে খামহে আৰু আমার নিচা আমাৰ আলু দিয়াই নাই আৰু আমাৰ এইফালে ব্ৰইলাৰ মাংস আমাৰ পলয় জংঘলী বনাই আছে কিবা কিবি বৰলা চিয়াৰ ছোৱালী সি খাওঁ লাগিছে মানে কি ক'ম আৰু পুৰা মানে আমাৰ খানা প্ৰায় ৰেডি হৈ গৈছে আৰু এইফালে মোক দেখুৱাও চাওক ভালকে হেৰি কৰ না ভালকে ভিডিঅ' এটা কৰ কৈ আছা নেকি চাওক এনেকে আহি পিনি মোক দেখুৱাই দিবি এইবাৰ মাংস দেখুৱাই দিবি মানে আমি মাংস বনাই আছো পুৰা আজি চাওক আপোনালোকে চাওক মানে দেখিলে খাওঁ লাগিব এইফালে দেখুৱা চাওক যদি মানে আপোনালোকে ডেছক্ৰিপশ্যনত আমাৰ মানে নাম্বাৰ চাম্বাৰ দি থ'ম আপোনালোকৰ মানে খাদ্য বনাবলগীয়া থাকিলে আমাক মাতিব পাৰে শাক বনাবলগীয়া থাকিলে মাতিব পাৰে আমাক কণ্টেক্ট কৰিব পাৰে গতিকে ডেছক্ৰিপশ্যনত আমাৰ মানে আমাৰ ফোন নম্বৰটো দিয়া যাব গতিকে আমাৰ খানা প্ৰায় ৰেডি হৈছে এতিয়া আমি পল ভাই আৰু মই খাম আৰু লাহেকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া হৈছে ৰাৱণৰ থালিখন এতিয়া মই এইফালে বহি আছো এতিয়া মানে মই খাম মানে খোৱাৰ মোৰ ধৰণটো নেদেখুৱাওঁ মানে আন ইউটিউবাৰৰ দৰে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ